Okay, hello everyone. Finally, আমি আজি আহি পাই গলো লখিমপুৰ গ্ৰন্থ আৰু বাণিজ্য মেলা বাকৰিত 16 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰী 2025 চনলৈ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাতিপুৱা 10 বজাৰ পৰা 8 বজালৈ এই গ্ৰন্থ মেলা আয়োজন কৰা হৈছে। আয়োজন কৰিছে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে। গতিকে সকলো পুথিপ্ৰেমী ৰাইজক ইয়ালৈ আহিবলৈ মই ভিডিঅ'টো বনালোঁ, আপোনালোকক অৱগত কৰিলোঁ। কিতাপ যদি ভাল পায় তেতিয়াহ'লে এপাক মাৰিব পাৰে আপোনালোকৰ বহুমূলীয়া ব্যস্ত সময়ৰ পৰা অলপ সময় উলিয়াই। ইয়াত দেখিবলৈ পাইছে আৰু লগতে বৰ সুন্দৰ সুন্দৰ ফুলৰ পুলি ইয়াত বিক্ৰী কৰা হৈছে। দেখিলে লওঁ অনুভৱ হ'ব আপোনালোকৰ, কিন্তু অলপ এক্সপেন্সিভ হয়। কিন্তু যদি আপোনালোকৰ ইচ্ছা আছে আপোনালোকে ল'ব পাৰিব। বাকী আমি ভিতৰলৈ সোমাই গ'লোঁ। সোমাই আপোনালোকক স্বাগতম জনাবলৈ কিতাপবোৰ ৰৈ আছে বুলিয়ে ক'ব লাগিব। গতিকে আপোনালোকে মনৰ পচন্দৰ কিতাপ এখন ইয়াত বিচাৰি পাব বুলি মই আশাবাদী। আৰু ইয়াৰ লগতে যিহেতু বাণিজ্য মেলাও সংযোজন ঘটিছে, গতিকে ইয়াত বিভিন্ন ধৰণৰ বিপণী আপোনালোকে দেখিবলৈ পাব। মই জাষ্ট চৌপাশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ কিতাপেৰে ভৰি থকা গ্ৰন্থমেলাৰ বাকৰি। তুলনামূলকভাৱে গ্ৰন্থমেলা বুলি ক'লে যি ভিৰ দেখা পোৱাৰ আশা থাকে সেয়া তুলনামূলকভাৱে বৰ কম। মানুহৰ সংখ্যা নিচেই তাকৰ যেন অনুভৱ হ'ল। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা বহুত ৰাইজে গম পাব আৰু গ্ৰন্থমেলালৈ বুলি ঢাপলি মেলিব। বাকী সৰু সৰু মীনা বজাৰত যিবোৰ সা সামগ্ৰী পোৱা যায়, সেই সা সামগ্ৰীবোৰ বিপণীও ইয়াত বাণিজ্য মেলা যিহেতু ইয়াত আপোনালোকে দেখিবলৈ পাব। কাপোৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াৰ কাপোৰৰ বিপণী, শীতকালৰ কাপোৰ আৰু এজ ইউজুৱেল আচাৰৰ বিপণী। চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা হয়তো আপোনালোকক আকৌ নতুনকৈ নাই। বাকী আপোনালোকে কোনোবাই হেংদাং যদি ল'ব বিচাৰে বিপণীখনত আপোনালোকে পাব। মই দাম দৰাইছিলোঁ ওপৰৰ একেবাৰে হেংদাংখন 8,000। বাকী বৰ বিশেষ দাম শুনি অলপ সংকোচল মনটো, বাট ল'ব লাগিব ভৱিষ্যতলৈ। বাকী এইফালে কাপোৰৰ বিপণী আৰু এইফালে কাৰ্পেট জাতীয় কাপোৰবোৰ ইয়াত বিক্ৰী কৰা হৈছে। এতিয়াও বহুত বিপণী খালী হৈ আছে। আৰু ইয়াত বৰ ধুনীয়া ধুনীয়া আপোনাৰ পাছ আপোনালোকে দেখিবলৈ পাব। বাচন বৰ্তনবোৰো আছে ইয়াত। ঠিক তেনেদৰে আপোনালোকৰ ঘৰুৱা সামগ্ৰীও ইয়াত পাব। অৰ্থাৎ ঘৰখন সুন্দৰ কৰি তুলিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন ইয়াত আপোনালোকে নিশ্চয় পাব। বাকী ইয়াত জুতি পোৱা গৈছে। বৰ সুন্দৰ সুন্দৰ জুতিবোৰ আপোনালোকে গ'লে নিজেই দেখিব। বাকী এটা কথা আপোনালোকৰ মনটোত প্ৰশ্নবোধক তুলিছে নাই নাজানো, বাট দেখিছে চাগে কিতাপৰ বিপণীৰ সংখ্যা যথেষ্ট কম। আশা কৰোঁ ভৱিষ্যতে বিভিন্ন কিতাপৰ দোকানৰ বিপণীসমূহ আমি ইয়াত দেখিবলৈ পাম। কাৰণ লখিমপুৰৰ সোঁমাজতে যিহেতু বীৰ লাচিত সেনা লখিমপুৰে এই অনুষ্ঠানটো আয়োজিত কৰিছে, গতিকে সকলোৱে সহযোগিতা চাগে তেওঁলোকেও বিচাৰিছে। বাকী আত্মসহায়ক গোটবোৰৰ বিপণীও আমি ইয়াত দেখিবলৈ পাইছোঁ। বিভিন্নজনে ইয়াত বিপণী দিছে। বাকী এয়াই, যিমান পাৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে সমূহ লখিমপুৰবাসীক লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যে সুন্দৰ এটা অনুষ্ঠান আয়োজন হৈ আছে আপোনালোকে ইয়াৰ থ্ৰুৱেদি গম পাইছেই। গতিকে সকলো আহিব। এয়া মই আৰু মোৰ অৰ্ধাংগিনী। আৰু এয়া মোৰ চৌপাশটো এবাৰ আপোনালোকক বুলি দেখালোঁ। বাকী আমাৰ মহিলাসকলৰ উদ্দেশ্যে আপোনালোকে চাই ল'ব, পচন্দ হ'লে আপোনালোকে এপাক মাৰিব পাৰিব। বাকী কথাবোৰ কওঁতে কিবা ভুল হ'লে ক্ষমা কৰিব। বৰ বিশেষ অভ্যাস নাই যদিও আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ।